বহু সময় বিৰতিৰ পিছত আজি আপোনালোকলৈ লৈ আনিছোঁ এটি সুন্দৰ কবিতা। এই কবিতাটোৰ নাম হৈছে পৰিৱৰ্তন। গতিকেলৈ আপোনালোকেও মন দি শুনক আৰু ভাল পালে লাইক এণ্ড কমেণ্ট দিবলৈ নাপাহৰিব। আহক আমি এতিয়া কবিতাটি আৰম্ভ কৰোঁ। পৰিৱৰ্তন নামৰ কবিতাটি শুনক। পৰিৱৰ্তনশীল জগত পৰিৱৰ্তনশীল, পৰিৱৰ্তন সৃষ্টিৰ শেষ গতিশীল দ্বাৰা জাগতিক চেতনাৰ লীলায়িত গতি ই অনিবাৰ্য, অবিৰত আৰু আৱশ্যম্বামী ইয়াক উপেক্ষা কৰা ধান কৰিলেও নবজে। ই প্ৰগতিৰ বাহক, নতুনত্বৰ আহ্বায়ক আৰু উত্থান পতনৰ বুহতি হুতি। ইয়াৰ মহিমা আছে অসীম মহিমা, চমৎকাৰ ৰূপ। অতীতক এলাগী কৰাৰ ই এক নিৰ্মম প্ৰয়াস। পৰিৱৰ্তন পুৰণিক প্ৰত্যাহ্বান আৰু নতুনৰ নিপুতল শিকো, মানুহৰ সদম্য প্ৰেৰণাৰ ই মুক্ত প্ৰকাশ। ইয়াৰ হস্ত প্ৰসাৰণ অতি বাহুল্য। পৰিৱৰ্তনৰ হেতি সুনিৰ্দিষ্ট ৰীতি আছে। চক্ৰবৎ পৰিৱৰ্ততে সুখ খানিচ্ছ দুখ খানিচ্ছ। ইয়াৰ কোৱাল সোঁতত কোনোবাজন হয়তো টিকিছে আৰু আনজন কিন্তু ছিটিকিও পৰিছে। টুকুতাৰ জয়গান চিতিকাৰ হয় মহাপয়মান। তেতিয়া মনলৈ বেদনা আহে, এই বেদনা পৰম্পৰাৰ ৰীতি বংগৰ বেদনা। অতীতৰ লগত হয়তো প্ৰীতি, নতুনৰ লগত যা যাব নোৱাৰাৰ কৰুণ পৰিণতি। পৰিৱৰ্তনশীল জগতত মানুহৰ পৰিৱৰ্তনৰ মুখ্য সেনানী। নতুনৰ ৰূপ দানত এওঁলোকৰ ভীষণ লালসা। ভৱিষ্যতৰ ৰঙীন কল্পনাত এওঁলোকে প্ৰকৃতিৰ লগত কৰে মুকলি জেহাৰ। তেতিয়া নিহতি নিমাত হয় মানুহ জগতৰ জীৱশ্ৰেষ্ঠ জীৱ। ব্ৰহ্মাণ্ডৰ তথ্য বিচাৰি এওঁলোক অতিকে ব্যাকুল। এইবাবেই ঈশ্বৰক তেওঁলোকে পিছে পিছে কেদে আৰু সৃষ্টিৰ সদৃশ্বৰ হ'ব খোজে। তেতিয়া বাকীবোৰ জীৱই এওঁলোকক বেবা লাগি চায়। ধন্যবাদ।